নমস্কাৰ সকলো শিক্ষাৰ্থীকে মোৰ নতুন এটি শিতানলৈ স্বাগতম জনাইছোঁ। আজিৰ শিতানটিত আমি আলোচনা কৰিম অসমত কোচ ৰাজত্বকালৰ কেতবোৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰৰ বিষয়ে। আশা কৰোঁ সকলো শিক্ষাৰ্থী ইয়াৰ জৰিয়তে উপকৃত হ'ব। গতিকে দেৰি নকৰি আমি বিষয়টোৰ মাজলৈ যাওঁ। আজিৰ আলোচনাৰ প্ৰথমটি প্ৰশ্ন হ'ল, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ: বিশ্বসিংহ। কোচ ৰজা বিশ্বসিংহৰ পিতৃৰ নাম কি আছিল? উত্তৰ: হাড়িয়া মণ্ডল। কোচ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? উত্তৰ: কোচবিহাৰ। কিমান চনত কোচ ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ: 1515 চনত। কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ: নৰনাৰায়ণ। নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিল? উত্তৰ: মল্লদেৱ। নৰনাৰায়ণৰ পুত্ৰৰ নাম কি আছিল? উত্তৰ: লক্ষ্মীনাৰায়ণ। ৰজা নৰনাৰায়ণে প্ৰচলন কৰা ৰূপৰ মুদ্ৰাবিধৰ নাম কি আছিল? উত্তৰ: নাৰায়ণী মুদ্ৰা। কিমান চনত ৰজা নৰনাৰায়ণে কোচ ৰাজ্যক বিভক্ত কৰিছিল? উত্তৰ: 1581 চনত। বিভক্ত কোচ ৰাজ্যৰ নাম কি কি আছিল? উত্তৰ: কোচহাজো আৰু কোচবিহাৰ। কোচহাজোৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ: ৰঘুদেৱ। ৰঘুদেৱৰ পিতৃৰ নাম কি আছিল? উত্তৰ: চিলাৰায়। বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? উত্তৰ: শুক্লধ্বজ। 1568 চনত গৌড় দেশ আক্ৰমণ কৰোঁতে বীৰ চিলাৰায় কাৰ হাতত বন্দী হৈছিল? উত্তৰ: চুলেমান কৰ্কানী। কেতিয়া চিলাৰায়ে আহোম ৰাজধানী গড়গাঁও নিজৰ অধীন কৰিবলৈ সক্ষম হৈছিল? উত্তৰ: 1563 চনত। মল্লদেৱ আৰু শুক্লধ্বজে ক'ত শিক্ষা গ্ৰহণ কৰিছিল? উত্তৰ: বাৰাণসী। কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰাইছিল? উত্তৰ: ৰজা নৰনাৰায়ণে। নৰনাৰায়ণৰ ৰাজত্বকালত কোনগৰাকী ইংৰাজ পৰ্যটকে কোচ ৰাজ্য ভ্ৰমণ কৰিছিল? উত্তৰ: ৰাল্ফ ফিটজ। কোনগৰাকী কোচ ৰজাই আহোম স্বৰ্গদেউ প্ৰতাপসিংহলৈ জীয়েকক বিয়া দিছিল? উত্তৰ: পৰীক্ষিত নাৰায়ণে। পৰীক্ষিত নাৰায়ণৰ পিতৃৰ নাম কি আছিল? উত্তৰ: ৰঘুদেৱ। চিলাৰায় দিৱস কেতিয়া উদযাপন কৰা হয়? উত্তৰ: মাঘী পূৰ্ণিমাৰ দিনা। চিলাৰায়ৰ মাতৃৰ নাম কি আছিল? উত্তৰ: পদ্মাৱতী। অসমৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? উত্তৰ: নৰনাৰায়ণক। কোনজন আহোম ৰজাই কোচ ৰজা বলিনাৰায়ণক দৰঙৰ কৰ্তলীয়া ৰজা পাতিছিল? উত্তৰ: প্ৰতাপসিংহই। মাজুলী সন্ধি
কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? উত্তৰ: কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফাৰ মাজত। কিমান চনত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল? উত্তৰ: 1563 চনত। কোচ সাম্ৰাজ্যত গোহাঁই কমল কোন আছিল? উত্তৰ: গোহাঁই কমল আছিল ৰজা নৰনাৰায়ণৰ ভাতৃ। গোহাঁই কমলৰ তত্ত্বাৱধানত কোচবিহাৰ আৰু নাৰায়ণপুৰক সংযোগ কৰি নিৰ্মাণ কৰা আলিটোৰ নাম কি আছিল? উত্তৰ: গোহাঁই কমল আলি। ৰজা নৰনাৰায়ণৰ ৰাজত্বকালৰ সময়সীমা কি আছিল? উত্তৰ: 1540 চনৰ পৰা 1584 চনলৈ। চিলাৰায় বা শুক্লধ্বজৰ অন্য এটা নাম কি আছিল? উত্তৰ: সংগ্ৰাম সিংহ। নৰনাৰায়ণৰ সমসাময়িক আহোম ৰজা কোন আছিল? উত্তৰ: ছুক্লেনমুং আৰু চুকাম্ফা। ৰজা নৰনাৰায়ণৰ সৈন্যবাহিনীৰ সেনাপতি কোন আছিল? উত্তৰ: বীৰ চিলাৰায়। ৰজা নৰনাৰায়ণে প্ৰচলন কৰা নাৰায়ণী মুদ্ৰাৰ স্বাভাৱিক আকৃতি কেনে আছিল? উত্তৰ: ঘূৰণীয়া। কোচ ৰজাৰ লিপিবোৰ কি ভাষাত খোদিত? উত্তৰ: সংস্কৃত। কোচ ৰজা নৰনাৰায়ণৰ দিনত বকুল কায়স্থই লিখা অংকশাস্ত্ৰখনৰ নাম কি আছিল? উত্তৰ: লীলাৱতী। পুৰুষোত্তম বিদ্যাবাগীশে নৰনাৰায়ণৰ শাসনকালত লিখি উলিওৱা সংস্কৃত ব্যাকৰণখনৰ নাম কি আছিল? উত্তৰ: প্ৰয়োগ ৰত্নমালা। নৰনাৰায়ণৰ সোঁৱৰণত ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংখনৰ নাম কি? উত্তৰ: নৰনাৰায়ণ সেতু। কাক পৰাজিত কৰি নৰনাৰায়ণ কোচ ৰাজ্যৰ ৰজা হৈছিল? উত্তৰ: কোচ ৰজা নৰসিংহক। কোনগৰাকী আহোম ৰজাৰ লগত কোচ ৰজা নৰনাৰায়ণৰ প্ৰথম সংঘৰ্ষৰ সূত্ৰপাত হৈছিল? উত্তৰ: ছুক্লেনমুং। আজিৰ শিতানটিৰ একেবাৰে শেষৰ প্ৰশ্নটি হ'ল: ৰজা নৰনাৰায়ণৰ মৃত্যু কিমান চনত হৈছিল? উত্তৰ: 1587 চনত।